বৰ্ষা আৰু ভাস্কৰ এই সৰু পৰ্যায়লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আহক আমি প্ৰথমে বাহিৰৰ পৰা আৰম্ভ কৰোঁ। আৰম্ভ কৰিছো গোসাঁই ঘৰৰ পৰা। আমাৰ ধান নাই, সেয়া মহাকাল বাবা, মহাকালেশ্বৰ জ্যোতিৰ্লিংগ। কোৱা হয় যে মৃত্যু লোকৰ অধিপতি মহাকালেশ্বৰ উজ্জয়নত আছে, সেয়া মহাকালৰ ছবি। আৰু লগতে গণেশ আৰু লক্ষী আছে, ৰাধা কৃষ্ণ আছে, আৰু এয়া সকলো অষ্টধাতুৰ প্ৰতিমা। সীমিত বাজেট এই গোটেইখিনি চাই মেলি এনেকৈ সজাইছোঁ। মোৰ ৰঙক লৈ পেলাই মোৰ খুব কনফিডেঞ্চ নাই, সেয়ে মই গোটেই ঘৰ বগা ৰাখিছোঁ। সৰহভাগ ৰুমেই বগা, আৰু বেছি বগা হৈ যোৱাৰ পিছত অনুভৱ হ'ল যে এখন ৱালপেপাৰ লগাওঁ। ৱালপেপাৰখনো বহুত সাংঘাতিক কিবা ব্ৰাইট লগোৱা নাই, একে মিলি থকা এখন ৱালপেপাৰ লগাইছোঁ। আৰু মই যিহেতু ঘৰটো বগা, ফাৰ্নিচাৰখিনি অকণমান ডাৰ্ক ৰাখিছোঁ। ফাৰ্নিচাৰখিনি ডাৰ্ক, টিভি কেবিনেটটো ডাৰ্ক, আৰু ডাৰ্ক হৈ যোৱাৰ লগে লগে সজোৱা বস্তুখিনি আচলতে ফুটি ওলায়। এতিয়া যেনেকৈ সোণালী ৰঙৰ এইকেইটা ৰাখিছোঁ, কেণ্ডেল ষ্টেণ্ড হওক, বুদ্ধাজনা, এইখিনি ডাৰ্ক হ'লে সজোৱা বস্তুখিনি ধুনীয়াকৈ ফুটি ভাল পাওঁ। আৰু কোৱা হয় যে ঘৰৰ ভিতৰত প্লাণ্টছ ৰাখিলে এয়াৰ পিউৰিফাই কৰে, সেয়ে মই এনেকৈ প্লাণ্টছ ৰাখিছোঁ। আচলতে এইখিনিতে মোৰ খুঁটা দিবলৈ ইচ্ছা আছিলে দুয়ো ছাইডে, কাৰণ এইটো এটা আৰ্টিফিচিয়েলি বনোৱা হৈছে ফল চিলিঙৰ জৰিয়তে। এই পাৰ্থক্যটো আনিবলৈ, এইটো ৰুম লিভিং ৰুমটো আৰু ডাইনিং ৰুমৰ এটা পাৰ্থক্য আনিবলৈ এইটো মই বনোৱাইছিলোঁ আৰ্টিফিচিয়েল ফল চিলিঙেদি। তাৰপিছত ভাবিছিলোঁ ইয়াতে দুটা বগা খুঁটা দিম, কিন্তু সময় নহ'লে, বাজেটো নিমিলিলে, কৰা নহ'লে। তাৰপিছত দেখিলোঁ মই নিদিয়াই ভালেই হ'ল, ইয়াতে প্লাণ্টছ থ'বলৈ জেগা হ'ল। দুটা ধুনীয়া প্লাণ্ট থ'ব পাৰোঁ, মই সলাই থাকোঁ, কেতিয়াবা এৰেকা ৰাখোঁ, কেতিয়াবা এইকেইডাল ৰাখিছোঁ। মোৰ লগত মোৰ অভিনয় যাত্ৰাত আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে মই লাভ কৰা স্বীকৃতি এয়া বঁটাৰ আকাৰত। ৰাজ্যিক চলচ্চিত্ৰ বঁটা, প্ৰাগ চিনে এৱাৰ্ডছ, মুনলাইট বঁটা, জ্যোতি ৰূপা আৰু বিভিন্ন অনুষ্ঠানে দিয়া বঁটা। আৰু তলত এয়া কিছু সজোৱা বস্তু আৰু আইনাৰ বাচন। সৌৱা মোৰ আৰু ভাস্কৰৰ হাতৰ আকাৰ। এয়া কিছু কাঁহৰ বাচন, ককাৰ দিনৰ আৰু কিছু নতুন। আৰু তলত সৌটো দেখুৱাব লৈছোঁ, বাৰ্চেলোনাৰ পৰা আনিছিলোঁ। তাৰে টেপ ডান্সিঙৰ এগৰাকী ডান্সাৰ, আগতে বাহিৰত দেখিলে এগৰাকী বিহু নাচ। আমাৰ পাকঘৰটো দক্ষিণ পূব কোণত, চাউথ ইষ্ট কৰ্ণাৰত হ'ব লাগে বুলি কয়। জুইকুণ্ড হয় সেইটো ঘৰৰ, আৰু সেইফালে দক্ষিণ, গতিকে ইয়াতে গেছৰ ষ্ট'ভটো ৰাখিবলৈ ক'লে। আৰু বাকী খুব সৰু পাকঘৰ, ষ্ট'ৰেজ বহুত বনাবলগীয়া হৈছিল, ওপৰে তলে ষ্ট'ৰেজ। মোৰ পাকঘৰটোত মই ডাৰ্ক ৰাখিছিলোঁ, কিয়নো সহজে পাকঘৰ পটককৈ লেতেৰা হয়, গতিকে চানমাইকা আৰু গ্ৰেনাইটটো মই সেইবাবে ডাৰ্ক ৰাখিলোঁ। আৰু মোৰ পাকঘৰটোত বেয়া লগা মোৰ বস্তুটো হৈছে এইডাল। হাল বাব লৈ আছে, কিন্তু গাড়ীত তেল নাইকিয়া হৈ গ'ল, হৈছে না ট্ৰেক্টৰখন তেল নাইকিয়া হৈ গ'ল। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে এনেকৈ পথাৰতে থাকোঁ। সেই বোলে ভোলপাত ছিঙি সেইটো ছিঙি থাকিলে, ওলাই দিওঁতে ছিঙি থাকিল। গাইজ, বাই বাই।